মোৰ অন্যতম প্ৰিয় কবি সৌৰভ শইকীয়াৰ এটি কবিতা। কবিতাৰ শিৰোনাম ৰোনাল্ডিনহো। এগৰাকী নাৰীৰ দৰেই ব্যৱহাৰ কৰে, এগৰাকী নাৰীৰ দৰেই ব্যৱহাৰ কৰে, সুন্দৰী এগৰাকী ৰজস্বলা ৰমণীৰ দৰেই তেওঁ। ফুটবলটোক লৈ খেলা খেলে, গিলাচত বিয়েৰ ঢালি ঢালি, নহয়। ডিস্কথেকত জাজবেব শুনি শুনি, নহয়। ব্ৰাজিলৰ চাও ফাউলোৰ পৰা এটি হীৰাখচিত ৰত্নটি লগত লৈ হুচকৈ তেওঁ উৰা মাৰে ইউৰোপলৈ, আৰু ফুটবলটোৱে ভাবে হনিমুন, আৰু ফুটবলটোৱে ভাবে হনিমুন, হনিমুন। তেওঁ চুমা খায় শব্দ কৰি কৰি, প্ৰবল জোৱাৰৰ আলিংগন কৰে। উপচাই দিয়ে তেওঁ গলৰ ঠিকনা লিখি, ৰোনা ৰোনা আছ। শাসন কৰাৰ সলনি মন ভুলাবলৈ যত্ন কৰে, শাসন কৰাৰ সলনি মন ভুলাবলৈ যত্ন কৰে। কিয়নো তেওঁ জানে এই দুবৰিৰ পৰাই নিক্ষেপিত হ'ব সেই ট্ৰাক সঞ্চাৰী মিছাইল, য'ত বলটোৱে অকোৱা পকোৱা ডাৱৰেৰে সজাব বিপক্ষকে পচুলাবলৈ যত্ন কৰে। আন মন বোলোৱা সামগ্ৰীৰ দৰে ইপদৰ পিছত সিপদকৈ, কাৰণ বলটোৱেতো নাজানে তেওঁ যে তাইৰ নাৰীৰ দৰেই ব্যৱহাৰ কৰে, তেওঁ যে তাইক নাৰীৰ দৰেই ব্যৱহাৰ কৰে, তেওঁ যে তাইক নাৰীৰ দৰেই ব্যৱহাৰ কৰে। সৰদাই অৱশেষত ব্ৰাজুকা সুন্দৰী বুলি বহু কবিতাই লিখি পেলালে, এখন গ্ৰন্থই হ'ল। ৰোনাল্ডিনহো আছিল ফুটবল সম্পৰ্কীয় এটি অকণমান পুৰণি কবিতা, যি সৌৰভদাৰ স্বনিৰ্বাচিত কবিতা। মনোজ শৰ্মাই নিৰ্বাচন কৰা নাহৰৰ ৰঙাখিনিত পঢ়িবলৈ পাইছোঁ, আৰু এই কবিতাটি মই আপোনালোকৰ আগত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে মোৰ কবিতা শুনিছে, মোৰ আবৃত্তি শুনিছে, আৰু আপোনালোকে মোৰ আবৃত্তি আৰু কবিতা শুনিবৰ বাবে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি লাইক কৰক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম। ধন্যবাদ।